বহাগ আহি পালেহি আৰু বহাগ মানে বিহু আহি পালেহি আৰু বিহু মানেতো আপোনালোকে গম পায় বিহুৰ লগত আমাৰ অসমীয়াৰ স্বাভিমান অসমীয়াৰ আৱেগ অনুভূতি গোটেইখিনি জড়িত হৈ আছে আৰু একেটা দিন আপোনালোকে দেখিছে যে বিহুৰ ক্ষেত্ৰত মানে এটা কিবা চৰ্চিত বিষয় এটা চলি আছে ছ'চিয়েল মিডিয়াত কোনোবাই কিবা কৈছে শিল্পীক তো সেইবিলাক বাদ দি এটা ছাইডত থৈ আমি নিজে ভাবিব লাগে আমি কাৰণ যেতিয়া আমাৰ ওচৰে পাঁজৰে হওক বিভিন্ন ঠাইত যেতিয়া বিহু এটা আয়োজন কৰা হয় কমিটি আয়োজন কৰে সেই ক্ষেত্ৰত আমি প্ৰায়ভাগ দেখিবলৈ পাওঁ যে বিহুত যদি ফিতা কাটিব লগা হয় এজন কোনোবা ব্যক্তিয়ে গৈ পেলাই বিহু মঞ্চ মুকলি কৰে ফিতা কাটে কিন্তু সেইটো ক্ষেত্ৰত আপোনালোকে যদি চাব যায় আমাৰ সমাজত এনেকুৱা বহু মানুহ আছে খেতিয়ক আছে তো সেনেকুৱা মানুহ ষ্টেজত উঠোৱা আপোনালোকে ক'ৰবাত দেখিছে নেকি যিসকল ক'ৰ মানুহ দালাল বুলিয়ে ক'লোঁ মই বহুত এনেকুৱা দালাল টাইপৰ মানুহ আছে যেন 50,000 টকা 1 লাখ টকা দিব তেওঁলোকক ফিতা কাটিব মাতে কিন্তু আমাৰ গাঁৱৰ যিখিনি কৃষক আছে দুখীয়া খেতিয়ক আছে ককাহঁত আছে সেনেকুৱা মানুহক কিন্তু আমি কেতিয়াও বিহু মঞ্চ এখনত এখন গামোচা পিন্ধা বা তেওঁলোকৰ পৰা মঞ্চ মুকলি ফিতা কাটা এইবিলাক আমি সম্বৰ্ধনা অনুষ্ঠান দেখা নাপাওঁ বুলি ক'লে আৰু বহুত কথা আহি যায় তাৰ মাজত মই এটা কথা ক'ব খুজিছোঁ যি চৰ্চিত বিষয় বৰ্তমান চলি আছে ছ'চিয়েল মিডিয়াত আচলতে শিল্পীসকলৰ কথাটো সুকীয়া তেওঁলোকৰ কথাটো বেলেগ কিন্তু শিল্পীক যদি কোনোবা অশ্লীলভাৱে গালি দিয়ে এইটো আচলতে কোনো গ্ৰহণযোগ্য কথা নহয় বা সেনেকুৱাকৈ গালি দিবও নালাগে চবেই নিজৰ মতামত ক'ব পাৰে ছ'চিয়েল মিডিয়াত চবৰ কাৰণে অ'পেন হয় কিন্তু শিল্পীক গালি দিয়াটো আচলতে গ্ৰহণযোগ্য কথা নহয় এইটো ক'ব পাৰে কিবা ভুল বুজাবুজি থাকিলে সমাধা কৰাৰ বহুত পদ্ধতি আছে কিন্তু কোনোবা গালি গালাজ পাৰি পেলাই আচলতে এনেকুৱা তাতো আৰু শিল্পীক গালি গালাজ পাৰি পেলাই এনেকুৱা আচলতে কোনো এটা বিষয়ৰ ওপৰত এনেকুৱা কথা কোৱাটো খুব গ্ৰহণযোগ্য নহয় আৰু বিহু বুলি ক'লে আচলতে আজিকালি বিহু এখন কৰিলে বহুত উৎপাত হৈ যায় কেনেকুৱা ধৰণৰ উৎপাত হয় বহুতে মাদকতা দ্ৰব্য ধৰক সেৱন কৰি পেলাই এনেকুৱা বহুত আমি দেখা পাইছোঁ যে বিহুৰ কমিটিৰ মানুহো আপোনাৰ এনেকুৱা মাদক দ্ৰব্য খাই ষ্টেজত গৈ অসভ্যালি কৰে আৰু আপোনালোকে দেখা পায় বহু বিহু বা এনেকুৱা সাংস্কৃতিক অনুষ্ঠান এটাত ছিংগাৰ এজনক আৰ্টিষ্ট এজনক ষ্টেজত উঠাই গান গাই থাকে কিন্তু তাৰ লগত কমিটিৰ 2-4জন মানুহ ষ্টেজত উঠি যায় একদম তেওঁলোকে মদ চদ খাই উঠি যায় আৰু শিল্পীৰ লগত মানে অসভ্যালি কৰা বুলিও ক'ব আৰু ক'ব পাৰোঁ আৰু এনেকুৱা আমি বহুত দেখিছোঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াতো এনেকুৱা ভিডিঅ' বহুত আছে তো বিহু বুলি ক'লে আজিকালি শালীনতাটো আচলতে বজাই ৰাখিব লাগে কাৰণ বিহু বুলি ক'লে আমি শালীনতাটো বহুত কমকৈ দেখা পাওঁ যিহেতুকে আমি ছ'চিয়েল মিডিয়াত আজিকালি সৰু সৰু ভিডিঅ' এটা ভাইৰেল হৈ যায় তো সেইটো কাৰণে আমি প্ৰায়ভাগ আমি গোটেই অসমত এনেকুৱা বহুত জেগাত এনেকুৱা হৈছে যে শিল্পীক অপমান কৰা হৈছে বা শিল্পীক নিজৰ মাননি তেওঁলোকক যিমান হয় সিমান নিদিয়ে তো এনেকুৱা বহুত হয় আৰু এনেকুৱা মাৰপিটৰ ঘটনাও আপোনালোকে দেখা পায় যে বহু অনুষ্ঠানত শিল্পী দেৰিকৈ অহাত কিবা মাৰপিট হয় তো এনেকুৱা আচলতে হ'ব নালাগে আৰু শিল্পীৰ ক্ষেত্ৰতো শিল্পীসকলক আচলতে বহুত দেৰিলৈকে ৰখা হয় আচলতে এনেকুৱা নহয় শিল্পীসকলক বেছি দেৰিলৈকে ৰাখিব নালাগে কাৰণ তেওঁলোকে ৰাতি টোপনি ক্ষতি কৰি যদি দেৰিকৈ যায় হয়তো বহু এক্সিডেণ্ট বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও থাকে তো এইটো এটা চৰকাৰে এটা SOP কৰি দিব লাগে যে শিল্পীসকলক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকক অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে সময় দিব লাগে।